আধুনিক বিদ্যালয়ৰ ইংৰাজী প্ৰতিশব্দ স্কুল শব্দটো পুৰণি গ্ৰীক ভাষাৰ স্কুল শব্দৰ পৰা উৎপত্তি হৈছে বুলি কোৱা হয়, যাৰ অৰ্থ হৈছে লেজাৰ অৱসৰ অথবা লেকচাৰ অৰ ডিছকাছন অৰ্থাৎ বক্তৃতা বা আলোচনা। ইংৰাজী স্কুল শব্দটো লেটিন ভাষাৰ স্কলা শব্দৰ পৰা উৎপত্তি হৈছে বুলি কোৱা হয়, যাৰ অৰ্থ হৈছে প্লেচ অফ ইনষ্ট্ৰাকশ্যন অৰ্থাৎ নিৰ্দেশনাৰ ঠাই। ব্যক্তিৰ প্ৰতি বিদ্যালয়ৰ কাৰ্যসমূহ হ'ল শিক্ষাদান। বিদ্যালয়ৰ এটি মুখ্য কাৰ্য হ'ল পৰিকল্পিত আৰু প্ৰণালীবদ্ধভাৱে শিশুসকলক 7Rs শিক্ষা প্ৰদান কৰিব লাগে। 7Rs ৰিডিং, ৰাইটিং, এৰিথমেটিক, ৰাইট, ৰিক্ৰিয়েশ্যন, ৰিছপন্সিবিলিটি এণ্ড ৰিলেশ্যনশ্বিপ। গণতান্ত্ৰিক মূল্যবোধৰ শিক্ষা। বিদ্যালয়সমূহে শিশুসকলক গণতান্ত্ৰিক আদৰ্শ ন্যায়, স্বাধীনতা, সাম্য, ভাতৃত্ববোধ আদিৰ শিক্ষা দিয়ে। ব্যক্তিত্বৰ বিকাশ। শিশুৰ শাৰীৰিক, মানসিক, সামাজিক, আধ্যাত্মিক আদি দিশৰ বিকাশ সাধন কৰি ব্যক্তিৰ সম্পূৰ্ণ বিকাশত সহায় কৰে। বৃত্তিমূলক শিক্ষা। বিদ্যালয়সমূহে ছাত্ৰ ছাত্ৰীসকলক বৃত্তিমূলক আৰু বিভিন্ন কাৰিকৰী শিক্ষা প্ৰদান কৰি সিহঁতক আত্মনিৰ্ভৰশীল কৰি গঢ়ি তোলা। নেতৃত্বদানৰ শিক্ষা। বিদ্যালয়সমূহে বিভিন্ন ধৰণৰ শৈক্ষিক কাৰ্যসূচীৰ যোগেদি নেতৃত্বদানৰ গুণসমূহৰ বিষয়ে শিক্ষা প্ৰদান কৰে। সমাজ এজনৰ শিক্ষা। ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন নতুন নতুন পৰিৱেশ পৰিস্থিতিত যাতে নিজকে সুস্থভাৱে সমাজ এখন স্থাপন কৰিব পাৰে, তাৰ বাবে বিদ্যালয়ে সমাজ এখন স্থাপনৰ শিক্ষা প্ৰদান কৰে। বিজ্ঞানসন্মত দৃষ্টিভংগীৰ বিকাশ সাধন। ছাত্ৰ ছাত্ৰীসকলৰ মনৰ পৰা অন্ধবিশ্বাস, কুসংস্কাৰ, ৰক্ষণশীলতা আদি দূৰ কৰি এই সঠিক সময়ত আৱশ্যকীয় পথ বা সিদ্ধান্ত গ্ৰহণ কৰিবৰ বাবে বিজ্ঞানসন্মত দৃষ্টিভংগীৰ বিকাশ সাধন কৰাটো বিদ্যালয়ৰ আন এক উল্লেখনীয় কাৰ্য। সুনাগৰিকতাৰ শিক্ষাদান। বিকাশমুখী শিশুসকলক ভৱিষ্যত সমাজৰ একোজন সুনাগৰিক হিচাপে গঢ়ি তোলাটো বিদ্যালয়ৰ মুখ্য কাৰ্য। সৃজন ক্ষমতাৰ বিকাশ। ছাত্ৰ ছাত্ৰীসকলক বিভিন্ন কামত অংশগ্ৰহণ কৰিবলৈ দি লগতে আত্মপ্ৰকাশৰ স্বাধীনতা প্ৰদান কৰি এই বিদ্যালয়ে ছাত্ৰ ছাত্ৰীসকলক সৃজন ক্ষমতাৰ বিকাশত সহায় কৰে। চৰিত্ৰ গঠন। বিদ্যালয়ে ছাত্ৰ ছাত্ৰীসকলক কেতবোৰ সু অভ্যাস গ্ৰহণ কৰি তাৰ যোগেদি চৰিত্ৰ গ্ৰহণ কৰাত সহায় কৰে।